বঞ্চিত হৈ যায়, মণ্ডলীৰ পৰা ওলাই যায়, সমাজৰ পৰা ওলাই যায়, ঈশ্বৰ বাক্যৰ পৰা ওলাই যায়, স্বৰ্গ ৰাজ্যৰ পৰা ওলাই যায়, ঈশ্বৰৰ পৰা সি খুহি যায়। কিয়নো আমাৰ জীৱনৰ এই পুৰণি স্বভাৱটো, পুৰণি পুৰুষটো এতিয়াও জিন্দা আছে। সেইকাৰণে পুৰণি পুৰুষটো হৈছে শয়তানৰ হয়, পুৰণি পুৰুষটো হৈছে শয়তানৰ। কিয়নো আমি যীশুখ্ৰীষ্টক নোপোৱাৰ আগতে আমি শয়তানৰে আছিলোঁ, আমি ঈশ্বৰৰ নাছিলোঁ, শয়তানৰে আছিলে। সেই শয়তানৰ এই পুৰণি পুৰুষটো আমাৰ লগত জিন্দা থকাৰ কাৰণে শয়তানে চল পায়, আমাক সহজে পেলাব পাৰে। আমাৰ খং ৰাগ আছে, বেয়া স্বভাৱ আছে, বেয়া জিভা আছে, বেয়া নজৰ আছে, বেয়া কাণ আছে, এই সকলো পুৰণি পুৰুষৰ দ্বাৰাই আমাৰ কণ্ট্ৰল হৈ থাকে। সেইকাৰণে আমাৰ শয়তানে সহজে এটেক কৰিব পাৰে আৰু ধুমুহা আনে আৰু যাক যেনেকৈ পেলাব লাগে শয়তানে আমাক পেলাব পাৰে। হালেলুয়া। সেইকাৰণে আমি বাক্যত, বিশ্বাসত, প্ৰাৰ্থনাত যদি বলৱন্ত যদি নহয়, আপুনি পুৰণি পুৰুষক যদি মাৰি পেলাব পৰা নাই, তেনেহ'লে আপুনি খ্ৰীষ্টৰ সন্তান হোৱাটো বহুত মুস্কিল আছে, স্বৰ্গ ৰাজ্যৰ অধিকাৰ পোৱাটো বহুত মুস্কিল আছে। সেইকাৰণে ঈশ্বৰে আমাক খ্ৰীষ্টত পৰিৱৰ্তন আছে কৈছে। সঁচাকৈ যদি খ্ৰীষ্টত যদি পৰিৱৰ্তন আছে, তেনেহ'লে আপুনি পৰিৱৰ্তন যদি হ'ব পাৰিছে, তেনেহ'লে খ্ৰীষ্টৰ সন্তান হ'ব পাৰিব। হালেলুয়া। সেইকাৰণে শয়তানৰ বহুত চাল আছে, কোন মানুহক কেনেকৈ পেলাব লাগে, কোনটো বিষয়ত পেলাব লাগে, শয়তানে আগতে কুবুদ্ধি ৰাখে আৰু বহুত দিনৰ পৰা কুকল্পনাবিলাক সোমাই ৰাখে। হঠাৎ শয়তানে আপোনাক বাগৰাই নেপেলায়, বহুত দিনৰ পৰা চেষ্টা কৰে। শয়তানৰ বহুত চাল আছে, শয়তানৰ বহুত মিহি চাল আছে, নিজৰ কল্পনা বহুত দূৰৰ পৰা লৈ আহে। প্লানটো শয়তানে আপোনাক যে পেলাব, এইটো প্লানটো বহুত দূৰৰ পৰা শয়তানে আনি থাকে। এই প্লানটো আহি 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 আপুনি যেতিয়া সেই জাগাত পৰিব, আপুনি পৰিব, আপুনি নষ্ট হ'বই হ'ব। সেইকাৰণে আমাক সকলো সময়তে থিৰি থকা, পৰীক্ষাত যেন নপৰা এই নিমিত্তে প্ৰাৰ্থনা কৰি থাকিবা। আত্মাটো ইচ্ছুক আছে কিন্তু শৰীৰটো দুৰ্বল। আমি সেইকাৰণে আমি শয়তানৰ পৰীক্ষাত আমি পৰিব লগা হয় আৰু শয়তানৰ লগত আমি হাৰিব লগা হয়। কিন্তু ঈশ্বৰে আমাক তথাপিও আমাক চেতনা দিছে, উদুগাই আছে যে তোমালোকে থিৰি থাকিবা, পৰতি থাকিবা। হালেলুয়া। এদিন এটা ক'লা কুকুৰে ৰাস্তা গৈ আছিল। ক'লা কুকুৰে যেতিয়া গৈ আছিল, সেইফালৰ পৰা এটা বান্দৰে আহিছে। যেতিয়া বান্দৰে লগ পালে, হেল্ল' কুকুৰ ভাই, আপোনাৰ কি খবৰ কৈছে। হেল্ল' কুকুৰ ভাই, কি খবৰ? অঁ ঠিকে আছে কৈছে। আপোনালোকক আজিকালি আপোনাক অলপ বেলেগ দেখিবলৈ পাওঁ কৈছে। তেতিয়া ক'লা কুকুৰে ক'লে, অঁ যেতিয়াৰ পৰা মই ইংলিছ পঢ়িবলৈ শিকিলোঁ, তেতিয়াৰ পৰা মোক ব্লেক বুলি কৈ গৈছে। ব্লেক, সি ক'লা কুকুৰে হয়। তেতিয়া বান্দৰে সুধিলে, আপোনাক আজিকালি অলপ বেলেগ দেখিবলৈ পাওঁ কৈছে। অঁ হয় নেকি? অঁ মই যেতিয়াৰ পৰা ইংলিছ পঢ়িব শিকিলোঁ নহয়, তেতিয়াৰ পৰা মানুহবিলাকে মোক ব্লেকহে বুলি কয়। ব্লেক মানে ক'লাই। তেতিয়া বান্দৰে হাঁহিলে, অঁ হয় নেকি? ঠিক সেইদৰে যেতিয়াৰ পৰা আমি বাইবেল নপঢ়োঁ তেতিয়া ঠিকেই থাকে। যেতিয়া বাইবেল পঢ়ি থাকি তেতিয়া আপোনালোকে বাইবেল পঢ়াৰ লগে আপোনাক কোনোবা এজনে ক'ব, আপোনাক আজিকালি বেলেগ দেখিবলৈ পাওঁ, আপোনাক আজিকালি বেলেগ দেখিবলৈ পাওঁ যদি কওঁ, তেতিয়া আপুনি সেই সময়তে ক'ব, অঁ আজিকালি মই গীৰ্জাত যাওঁ নহয়, বাইবেল পঢ়োঁ নহয়। তেতিয়াৰ পৰাই মোক মানুহবিলাকে পাষ্টৰ বুলি কয়। বাইবেল পঢ়াৰ লগে লগে পাষ্টৰ বুলি কয়, গীৰ্জা যোৱাবিলাকে পাষ্টৰ বুলি কয়। সেইদৰে আজিকালি মানুহবিলাক এনেকুৱা হৈছে, বাইবেল পঢ়িলে পাষ্টৰ হৈ যায়, প্ৰাৰ্থনা কৰিলে পাষ্টৰ হৈ যায়, প্ৰাৰ্থনা কৰিলে হিলিং হৈ যায়, হিলিং কৰিব পৰা হৈ যায়, অনেক কৰিব পৰা হৈ যায়, পাৱাৰটো আহি যায়। সেইদৰে বাইবেল পঢ়িলে পাষ্টৰ হৈ যায়। সেইকাৰণে শয়তানে মানুহক চল কৰিব পাৰে কোনটো বিষয়ত সি দুৰ্বল আছে। সেইকাৰণে
এটা জংঘলত এটা কাউৰী আছিল, কলা কাউৰী, ধৰা কাউৰী আপোনালোকে চিনি পায়নে? ডাঙৰ কলা ধৰা কাউৰী, কাহ যে কয়, এই ধৰা কাউৰী এই জংঘলত থাকে। এই ধৰা কাউৰীয়ে এদিন গাঁৱৰ ফালে আহোঁতে এটা পৰিয়ালে ৰুটি এটা তেওঁলোকৰ চোতালত এটা ৰুটি দেখাবলৈ পালে। এই কাউৰী দেখা পাই কিনে এই ৰুটিটো দেখা পাইলে কাউৰীয়ে উঠাই লৈ পেলাই সেই মুখত লৈ পেলাই জংঘলত উৰি গ'ল আৰু এটা গছৰ ঠানিত বহি থাকিল। সেই সময়তে এটা শিয়ালে আহি পাইছে আৰু সেই শিয়ালো বহুত ভোকত একো খাব পোৱা নাই, আহি আছে। সেই গছৰ গৰত আহি পোৱাৰ লগে লগে এটা কিবা এটা গন্ধ পালে, ৰুটিৰ গন্ধ পালে শিয়ালে। কিনো গন্ধাই আছে গছৰ ওপৰত চাওঁতে কাউৰীৰ মুখত ডাঙৰ ৰুটি এখন পৰি আছে। কাউৰী এখন মুখত ৰুটিটো কামুৰি আছে। তেতিয়া শিয়ালে লোভ লাগি পেলাই চিন্তা কৰিলে, এইটো মুখত ধৰি আছে, এইটো কাউৰীটো গছৰ ওপৰতহে আছে, মইতো উঠিব নোৱাৰিম এতিয়া, এইটোতো মোক খাব লাগিছিল, মোৰ ভোক লাগি আছে, কি চল্ভ কৰিম এতিয়া, কি উপায় কৰিম? শিয়ালে বুদ্ধি সাজিলে। তেতিয়া শিয়ালে ভালে নিশ্চয় তাক এটা বুদ্ধি খেলিব লাগিব। তেতিয়া শিয়ালে বুদ্ধি খেলালে, কাউৰী বাই কৈছে, কি হ'ল? তেতিয়া শিয়ালে ক'লে, আপোনাক ইমান ভাল দেখা পাইছে আজি, হয় নেকি? কাউৰীয়ে বোলে, ইমান হয় নেকি? কৈছে, ইমান ভাল দেখা পাইছে আপোনাক, কৈছে। আৰু আপুনি যেতিয়া কা বুলি কয়, ইমান জংঘলখনত, আমাৰ এই বনখনত ইমান সুন্দৰ গানৰ ৰিঙিয়াই, ইমান সুন্দৰ শুনা পায়, একে শুনি থাকিবলৈ ইচ্ছা যায়, এনেকৈ খুব প্ৰশংসা কৰি আছে শিয়ালে। তাৰ মুখৰ পৰা ৰুটিটো কেনেকৈ ওলাব পাৰে তাক চিন্তা কৰি আছে শিয়ালে। বাখনাই আছে, আপোনাৰ মাতটো ইমান ধুনীয়া, আপুনি এবাৰ গাই দিব নেকি গানটো? তেতিয়া ইমানখিনি প্ৰশংসা কৰাতে কাউৰীয়ে পাহৰি গ'ল, মুখত যে ৰুটিটো কামুৰি আছে। হয় নেকি? ইমান ধুনীয়া শুনা পায় নেকি? আপুনি যদি আজিও গান গায় তেনেহ'লে বহুত মই হাত চাপৰি মাৰি দিলোঁ হয় বুলি শিয়ালে কৈ আছে। হয় নেকি? তেনেহ'লে একবাৰে গাই চাং কৈছে। সঁচাকৈ গাবলৈ মুখ মিগলালৈকে ৰুটিটো ধপকৈ পৰি গ'ল। ধপকৈ পৰিলে শিয়ালে ৰখি আছে, তাকে চিন্তা কৰি আছে, লৈ কিনে পলাই গ'ল। সেইদৰে আজিৰ মানুহবিলাকক সেইকাৰণে যেতিয়া মানুহে প্ৰশংসা পায় তেতিয়া ডাঙৰ হৈ যায়, গা ফুলি যায় প্ৰশংসা। আপুনি ভাল বাইকো কয় দেখোন, আপোনাৰ বাইকো বিৰাট ভাল দেখোন, আপুনি বিৰাট গান গাব জানে দেখোন, ইমান ভাল লাগে। তেতিয়া আপোনাৰ বিৰাট ডাঙৰ হৈ গ'ল, ক'ত জেকেট টাই চাই পিন্ধিবলৈ ইচ্ছা গ'ল, এনেকৈ হৈ গ'ল, পাষ্টৰে হৈ গ'ল। আপোনাৰ বাইকো শুনি বিৰাট ভাল লাগেতো, আপোনাৰ বাইকো বিৰাট ভাল লাগে, শুনিবলৈ ভাল পায়, আপুনি বহুত ধুনীয়া ক'ব জানে দেখোন। কি হ'ল, ক'ত থাকিব এতিয়া? বহুত উচ্চ খাপত ডাঙৰ ষ্টেজত উঠিব পৰা হৈ গ'ল। ময়ো তেনেহ'লে ডাঙৰ ষ্টেজত উঠিব পাৰিম, ময়ো চলাব পাৰিম, ময়ো মণ্ডলী চলাব পাৰিম, ময়ো শিক্ষা দিব পাৰিম, এনেকৈ গৈ থাকিব। শয়তানে এনেকৈ মানুহক বগৰাই। আৰু সেই কাউৰীৰ মুখত যি ৰুটি আছিল, ঈশ্বৰে তাক এটা আশীৰ্বাদ দিছিল, খাবৰ কাৰণে আহাৰ যোগাইছিল। সেই আহাৰটো তেওঁ হেৰাই ল'লে। তেওঁৰ প্ৰশংসাটো গৌৰৱ কৰাৰ কাৰণে, অহংকাৰ কৰাৰ কাৰণে তেওঁ কি হ'ল, মুখৰ পৰা তাক ৰুটি টুকুৰাটো পৰি গ'ল। যি তেওঁ গছৰ ঠানিত বহিছিল, খাব লাগিছিল, এইটো খাবলৈ পাহৰি গ'ল, তেওঁৰ মুখৰ পৰা পৰি গ'ল। সেইদৰে আজিও মানুহবিলাকৰ জীৱনৰ পৰা শয়তানে এনেকৈ ঈশ্বৰৰ পৰা যিটো আশীৰ্বাদ পাইছে, যিটো বাক্য শুনি পেলাই, যিটো খ্ৰীষ্ট প্ৰভু যীশুক প্ৰভু বুলি স্বীকাৰ কৰি আশীৰ্বাদ পাইছে, সেই আশীৰ্বাদৰ উপহাৰটো শয়তানে কাঢ়ি লৈ যায়। সেইকাৰণে শয়তানে বহুত চাল আছে। আপুনি সেই শয়তানৰ চালটো বাক্যত যদি স্থিৰিত নাথাকে, প্ৰাৰ্থনা যদি থিৰি নাথাকে, গীৰ্জা প্ৰাৰ্থনা যদি থিৰি নাথাকে, আপুনি শয়তানৰ চাল বুজি নাপাব। কোন সময়ত আপোনাৰ বন্ধুৰ সৈতে, আপোনাৰ পৰিয়ালৰ সৈতে, কাৰোবাৰ সৈতে আপোনাৰ
দিমাগটো খাই দিব, আপোনাৰ মগজটো খাই দিব, আৰু তেতিয়া আপোনাৰ মগজটো উল্টাং পাল্টাং হ'ব। সেইকাৰণে ধূৰটো তাৰে তোমালোকে ধলং পলং নহ'বা কৈছে। নতুন নতুন বিদ্যা নিশিকিবা কৈছে, নতুন শিক্ষা নিশিকিবা কৈছে। আৰু শিকলেও তুমি সাৱধান হ'বা, শুনিলেও তুমি সাৱধান হ'বা। এই শিক্ষাটো ক'ৰ পৰা আহিছে, এই বাক্যটো ক'ৰ পৰা আহিছে, তেওঁ শিক্ষাটো ক'ৰ পৰা দিছে, এই সকলো আমি জানিব লাগিব। যদি আপোনাৰ লগত যদি আত্মা যদি নাই, আপুনি যদি আত্মাৰ লগত জীৱন যাপন কৰা নাই, তেনেহ'লে আপোনাৰ সহজে এই বাক্যই আপোনাক লৈ যাব, এই মিঠা বাক্যটোৱে আপোনাক নষ্ট কৰিব। পৌলে লিখিছে, এতেকে মই ইয়াকে কৈছোঁ আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোক তেনে নকৰিবা, তুমি আচৰণ আৰু নকৰিবা কৈছে। যিবিলাক জাগতিকবিলাকে যি আচৰণ কৰে, যি আচাৰ ব্যৱহাৰ কৰে, তোমালোকে খ্ৰীষ্টক পাই পেলাই এনেকৈ আচৰণ নকৰিবা। আমি সেইকাৰণে আমাৰ সলনি কৰিব লগা আচৰণ বহুত আছে। পৌলে লিখিছে, এফিচিয়া মণ্ডলীলৈ লিখিছে। হয়তো এফিচিয়া মণ্ডলীবিলাকে এই আচৰণবিলাক শুধৰণি কৰা নাছিল, সেইকাৰণে পৌলে চিঠিৰে লিখিব লগা হৈছিল, এফিচিয়া পত্ৰ লিখিব লগা হৈছিল। আৰু এই লিখাতে কৈছে যে পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰ যেনে আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা, কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল গৈছে। আন্ধাৰময়, তেওঁলোকৰ অন্তৰবিলাক, তেওঁলোকৰ হৃদয়বিলাক অন্ধকাৰ। সেইকাৰণে তেওঁলোকে আচাৰ ব্যৱহাৰটো যেনে তেনে যি আচাৰ কৰিবলৈ ইচ্ছা কৰে তাকে কৰিব পাৰে, যি খাবলৈ ইচ্ছা কৰে তাকে খাব পাৰে, যি ক'বলৈ ইচ্ছা কৰে তাকে ক'ব পাৰে, যি চাবলৈ ইচ্ছা কৰে তাকে চাব পাৰে। কিন্তু তোমালোকে খ্ৰীষ্ট পোৱা সন্তান হয়, খ্ৰীষ্টৰ দ্বাৰাই তোমালোকে উদ্ধাৰ পোৱা লোক হয়, তোমালোকে তেনেকৈ আচৰণ নকৰিবা কৈছে। আজি সেই বাক্যই আজি আমাকো কৈ আছে, তোমালোকে সেইদৰে আচৰণ নকৰিবা, সলনি হ'বা। আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। হালেলুয়া। ঈশ্বৰে দিয়া জীৱনৰ ভাগি আমি হ'বলৈ হ'লে এই আচৰণবিলাক আমি আঁতৰি থাকিব লাগিব। পুৰণি স্বভাৱবিলাক, চৰিত্ৰবিলাকক আমি মাৰি পেলাব লাগিব। যদি আমাৰ জীৱনত, আমাৰ পৰিয়ালত, আমাৰ মণ্ডলীত যদি সেইদৰে যদি আচৰণ থাকে, তেনেহ'লে ঈশ্বৰৰ জীৱনৰ ভাগি নহ'ব কৈছে, ভাগি নহ'ব। আৰু তেওঁবিলাকে এনেকুৱা মানুহ যে তেওঁবিলাকে সাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অসচি কৰ্ম কৰিবলৈ লংপট আচৰণত নিজক সুধাই দিলে। হালেলুয়া। সাৰ নাইকিয়া বাক্য নোহোৱা, পবিত্ৰ আত্মা নোহোৱা, তাক বুজাই আছে। পবিত্ৰ আত্মা নোহোৱা তাৰমানে পবিত্ৰ আত্মা শুকাই গ'ল, একেবাৰে নাই আৰু একো আচৰণৰ যোগ্য নহয়, আৰু ঈশ্বৰৰ কাৰণে কোনো যোগ্য পাত্ৰ নহয়। সেইকাৰণে বিশ্বাসীবিলাকে এই সকলো যদি এনেকুৱা আচৰণ যদি কৰে, তেনেহ'লে ঈশ্বৰৰ ৰাজ্যৰ ভাগি নহ'ব কৈছে। সেইকাৰণে আজি আমি শিকিব লগা, বুজিব লগা কথা আমাক ইয়াত কৈছে। লংপট আচৰণ, ফলং ধূৰ্ততা, যোনে যি কয়, যোনে কি চিন্তা কৰে, যোনে মনে মনে কি চিন্তা কৰে, তাৰ লগতে সকলোৱে লিটিপিটি হৈ থাকে। নিজৰ বিশ্বাসৰ অস্থিৰ জীৱনটো তেওঁলোকে দেখুৱাই থাকে। আমাক সুস্থিৰ হ'ব দিছে। হোৱাৰ লগত যিজনে থাকে, বা ঈশ্বৰৰ লগত যিজনে থাকে, তেওঁ সুস্থিৰ হৈ থাকে গৈছে। আমি তেনেকৈ যদি হওঁ, চৈতনৰ আচাৰ ব্যৱহাৰত যদি আমি থকা খাওঁ, চৈতনৰ যদি আমাক ভুলাই লৈ যায়, তেনেহ'লে আমি এনেকৈ অস্থিৰ জীৱন যাপন কৰি থাকোঁ। আমি বিশ্বাসী, আমি খ্ৰীষ্টৰ বিশ্বাসী হৈ আমি একো লাভ নাই তেনেহ'লে। সেইকাৰণে ভিতৰত কৈছে, তোমালোকে মোক জনাতকৈ নজনাই ভাল আছিল কৈছে। তোমালোকে খ্ৰীষ্টক জনাতকৈ নজনাই ভাল আছিল কৈছে। কিন্তু খ্ৰীষ্টত কি আছে আপোনালোকে এতিয়াও জনা নাই। সেইকাৰণে তোমালোকে খ্ৰীষ্টক জনাতকৈ নাজানাই বেছি ভাল আছিল। অৰ্থাৎ আপুনি হিন্দু থকাতেই বেছি ভাল আছিল, অন্ধকাৰত থকাটোৱেই বেছি ভাল আছিল। কিয়নো আপুনি যিটো কাৰ্য কৰিছে সেইবিলাক চব অন্ধকাৰৰ আচৰণ। সেইকাৰণে আপুনি মোক জনাতকৈ নজনাই ভাল আছিল কৈছে। সেইকাৰণে আজি আমি সলনি হ'ব লগা, পৰিৱৰ্তন হ'ব লগা বহুত আছে, কিয়নো খ্ৰীষ্ট নতুন সৃষ্টি কৰিছে। কিন্তু তোমালোক হ'লে সেইদৰে খ্ৰীষ্টক শিকা নাই। আমি এনেকৈ আচৰণ হ'ব লাগে বুলি খ্ৰীষ্টক আমাক শিকোৱা নাই, আজিলৈকে শিকা নাই। তোমালোকক তেনেকৈ হ'ব লাগে বুলি আমি শিকোৱা নাই। তোমালোকক আমি ভাল শিকাইছোঁ, ভাল কথা শিকাইছোঁ, তোমালোকে সেইদৰে চলা নাই।
তোমালোকে সেইদৰে খ্ৰীষ্টত শিকা নাই। খ্ৰীষ্টত শিক্ষাটো বেলেগ, খ্ৰীষ্টত জ্ঞানটো বেলেগ, খ্ৰীষ্টৰ ধ্যানটো বেলেগ, খ্ৰীষ্টৰ আশীৰ্বাদটো বেলেগ। সেই আশীৰ্বাদৰ বাহিৰে তোমালোকে কৰি আছা, কৈছে পৌলে। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুত থকা সত্যতাৰ দৰে তেওঁৰ শিক্ষা পালা, অৰ্থাৎ প্ৰবঞ্চনাৰে কু অভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচৰণ পথাত সলাই থৈ নিজ মনৰ আত্মাত নতুন কৰা হৈ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। হালেলুয়া। আমাক খ্ৰীষ্টত কেনেকৈ জীয়াব লাগে, কেনেকৈ থাকিব লাগে, ইয়াৰ বিষয়ে আপোনালোকে সকলো শিকি আছা, বুজি আছা। খ্ৰীষ্টত তোমালোকে বহুত শিক্ষা পালা। খ্ৰীষ্টক বিশ্বাস কৰি গীৰ্জাত আহি ঈশ্বৰৰ বাক্য আৰাধনাৰ সভা মেলত গৈ পেলে, মিটিং মেলত গৈ পেলে ঈশ্বৰৰ বাক্য বহুত শিকিবলৈ পালা। তোমালোকে এনেকৈ শিকিবলৈ পোৱা নাই, কিন্তু তোমালোকে তথাপিও তোমালোকে এনেকুৱা আচৰণ তোমালোকে কৰি আছা, কৈছে। আৰু তোমালোকক ঈশ্বৰে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি জগতৰ অনুৰূপ নহয় তোমালোকক সদাচৰণ আচৰণ কৰিবলৈ যাবলৈ ঈশ্বৰে দিছে। কিন্তু তোমালোকে জগতৰ অনুৰূপ হৈ পেলাই জগতৰ অনুসৰণ কৰি আছা বুলি কৈছে। আৰু সেইকাৰণে আমাক ৰোমিয়া 12 অধ্যায় 1-2 পদৰ সেইকাৰণে কৈছে, জগতৰ অনুৰূপ নহবা, কিন্তু ঈশ্বৰৰ ইচ্ছা কি, ঈশ্বৰৰ ইচ্ছাটো কি, সিদ্ধ কি, তাক তোমালোকে হাবিয়া কৰা আৰু উত্তম তালৈ তুমি হাবিয়া কৰা কৈছে। আমাক যোনটো ভাল তাকে ল'বলৈ ইচ্ছা কৰাই আছে আৰু পবিত্ৰতা জীৱন যাপন কৰিবলৈ দিছে। হালেলুয়া। আমাক সেইকাৰণে পৌলে ইফিচিয়া মণ্ডলীলৈ লিখা পত্ৰত বহুত ডাঙৰ শিক্ষা সোমাই আছে, নিগুড়ত্ব বাক্য হৈ আছে, আমাৰ কাৰণে শিকিব লগা বাক্য তাতে সোমাই আছে। সেইকাৰণে আমি আজি শিকিব লাগে, জানিব লাগে। আৰু বহুত 5-4 অধ্যায় গোটেইটো আপুনি পঢ়িলে আমি চলিব লগা সকলো বাক্যবিলাক তাতে লিখা আছে। আমাৰ চৰিত্ৰবিলাক বদলি কৰিব লগা চৰিত্ৰবিলাক তাতে সোমাই আছে। 5 অধ্যায়টো লিখা আছে, 4 অধ্যায় 5 অধ্যায়টো সম্পূৰ্ণ পৌলে ইফিচিয়া মণ্ডলীলৈ লিখা পত্ৰত আপুনি শিকিব লগা বহুত কথা তাতে লিখা আছে। আপুনি যেতিয়া সময় পায় 4 অধ্যায় আৰু 5 অধ্যায়টো ভালকৈ পঢ়ি চাব। পৌলে ইফিচিয়া মণ্ডলীলৈ লিখা পত্ৰত কি কি লিখিছিল আৰু এই মণ্ডলীবিলাকে কেনেকৈ চলাটো ঈশ্বৰে ইচ্ছা কৰে তাতে লিখা আছে। সেইকাৰণে আজি আমি প্ৰত্যেকজনে খ্ৰীষ্টত যদি আমি আছোঁ, তেনেহ'লে আমাৰ নতুন সৃষ্টি হ'ব লাগে আৰু এইটো প্ৰকাশ হ'ব লাগে, দেখা পাব লাগে। আমি ইজনে দেখা পাব লাগে। যদি আমি লুকাই ৰাখোঁ খ্ৰীষ্টত আছোঁ, বিশ্বাসত আছোঁ বুলি যদি আমি ধৰি থাকোঁ, তেনেহ'লে আমি যদি পৰিৱৰ্তন নাই, তেনেহ'লে আমি শয়তানৰ এই শিয়ালৰ নিচিনা, শিয়ালৰ লগত আমি কাউৰে যেনেকৈ থকা খালে এনেকৈ আমিও সেই কাউৰে নিচিনাকৈ আমিও থকা খাম। সেইকাৰণে তোমাৰ হাতত যি আছে তাক তুমি ধৰি ৰাখিব কৈছে। এই কাউৰীয়ে নিজৰ মুখত যি আছিল এইটো ধৰি ৰখাটো তেওঁৰ কাম আছিল, কিন্তু তেওঁ শিয়ালৰ ধৰটো তাত তেওঁ মুখটো মিলি ল'লে আৰু খাই। সেইদৰে আমাৰ জীৱনত ঈশ্বৰে আত্মাৰ দ্বাৰা যি আশীৰ্বাদ দি দিছে, সেই আশীৰ্বাদটো এদিন আমি হেৰাই ৰ'ব লাগিব আৰু আমি ক্ৰন্দন হ'ব লাগিব। সেইকাৰণে ঈশ্বৰে আমাক এইটো ভয়তে যাতে আমি যেন সকলো যেন দাঁত ক্ৰচনি ক্ৰন্দনৰ যেন পৰিব নালাগে, সেইকাৰণে ঈশ্বৰে আজি নিজৰ বাক্যৰ দ্বাৰা আমাৰ চেতনাই আছে। আমি সেই বাক্যবিলাক আমি ল'ব লাগে, বুজনি হ'ব লাগে। হালেলুয়া। আৰু পিছৰ সপ্তাহলৈ আমি আৰু ধুনীয়াকৈ আমি বাক্য শিকিম। আৰু আজিলৈ মই ইমানখিনিতে সামৰি মাৰিছোঁ, যাতে আমি যেন শয়তানে বহুত চাল কৰি আমাৰ মাজত ঘূৰি থাকে, মানুহৰ অন্তৰে অন্তৰে, মানুহৰ পৰিয়ালে শয়তানে ঘূৰি থাকে। কোন মানুহে কি ধৰণৰ চলি আছে, কি স্বভাৱ চৰিত্ৰ আছে, কি ভাল পায়, শয়তানে সম্পূৰ্ণ জানে। সেইকাৰণে আমাক চল কৰিবলৈ ভাল পায়, আমাক পেলাবলৈ সুযোগ পায়। সেইকাৰণে যাতে আমি প্ৰাৰ্থনা যেন থিৰি থকা হয়, পৰ দি থকা যেন হয়, পৰীক্ষাত যেন নপৰা বুলি কয়, সেইকাৰণে কৈছে। সেইকাৰণে প্ৰত্যেকজন বিশ্বাসী যেন হাৰ পাই থাকে আৰু পৰ দি থাকে নিজকে। হালেলুয়া। এইখিনি এই বাক্য কৈ মই আজি মনতে সামৰিছোঁ।